এখন গাঁৱত এজোপা বৰগছ আছিল। ৰাতি হ'লে সেই গছজোপাত চোৱেল এজনী আহি শুই থাকেহি। গাঁৱৰ লোকে দেখি পলায়। গাঁৱৰ মানুহৰ মতে এই গছজোপাত চোৱেলৰ আত্মা আছে। এই চোৱেলৰ কথা গাঁওখনৰ গোটেই এলেকাতে বিয়পি পৰিল। গাঁৱৰ লোকসকলে বহুত ভয় খালে আৰু সেই এলেকাত মানুহবোৰে নিজৰ ঘৰ এৰি পলাই গুচি গৈছে। হেৰি শুনিছেনে? গাঁৱৰ সকলোৱে চোৱেলৰ ভয়ত ঘৰ এৰি গুচি গৈছে। মোৰ মতে আমিও যাব লাগিছিলে, নহ'লে এদিন চোৱেলে গছৰ পৰা নামি আহিলে আমাৰ মৃত্যু নিশ্চিত। অৰে তুমি পাগল হৈছা নেকি? আজিৰ দিনত কোনো চোৱেল টুৱেল নাই। এইবোৰ চব গাঁৱৰ মানুহৰ ভ্ৰম হয়। হয় নেকি? আপোনাৰ মাথা বেয়া হৈছে নেকি? গাঁৱৰ বহুত মানুহে নিজ চকুৰে চোৱেলক গছৰ ওপৰত শুই থকা দেখিছে। অৰে এতিয়া তোমাৰ ভ্ৰম কেনেকৈ চিকিৎসা কৰোঁ? ঠিক আছে, মোক একদিন সময় দিয়া। আমি কাইলৈ ঘৰ খালী কৰি গুচি যাম। ৰাতি হ'ল। গাঁৱৰ সেই এলেকাত সিহঁতৰ বাহিৰে আন কোনো নাই। সকলোৱে ভয়তে নিজৰ ঘৰ এৰি পলাই গ'ল। ৰশ্মিয়ে খিৰিকীৰ কাষত থিয় হয়। শুনিছেনে? মোৰ বহুত ভয় লাগিছে। চাওক না, বাহিৰত ইমান ঠাণ্ডা পৰিৱেশ। ইয়াৰ এলেকাত আমাৰ বাহিৰে আন কোনো নাই। সকলোৱে নিজৰ ঘৰ এৰি পলালে। অৰে একো নহয়, ভয় নকৰিবা। মই বেলেগ ঠাইত ঘৰ এটা চাই থৈছোঁ। আমি ৰাতিপুৱা হোৱাৰ লগে লগে এই ঠাই এৰি গুচি যাম নহয়। দুয়ো শুই আছিল। কুকুৰা ভুকিব ধৰিলে আৰু কুকুৰা ভুকাৰ শব্দ শুনি ৰশ্মিয়ে সাৰ পালে আৰু ভয় খালে। অৰে মৰিলো অ'। কুকুৰে কিয় ইমান কান্দি আছে? হেৰি উঠক না, মোৰ বৰ ভয় লাগিছে। চাওক না, কুকুৰে ইমান কান্দি আছে। সকলোৱে কয় কুকুৰে যেতিয়া চোৱেল আত্মা দেখে তেতিয়া কান্দে। অৰে তুমি শুনা কথাবোৰ বিশ্বাস কৰা। কুকুৰে চোৱেল ভূতক দেখি নহয়, ভোক লাগিলেহে কান্দে। এতিয়া শুই থাকা। এনেকৈয়ে কৈ মুলেনে শুই থাকিল। ৰশ্মি টোপনি নাহিল। কাৰোবাৰ চিঞৰ শুনি খিৰিকীৰ ওচৰত গৈ চাই দেখে এজনী চোৱেল গছৰ ওপৰত শুই আছে আৰু ৰশ্মিয়ে বহুত ভয় খালে। ভয়তে মুলনক উঠাব ধৰিলে। হেৰি উঠকচোন, যিটো কথাত ভয় আছিল সেইটোৱে হ'ল। চাওক না, গছৰ ওপৰত চোৱেলজনী শুই আছে। মুলেনে খিৰিকীৰ ফালে চাই দেখিলে। অৰে এইচোন কোনোবা মাইকী মানুহ যেন লাগিছে। ইয়াৰ কাৰণে গাঁৱৰ মানুহে নিজৰ ঘৰ এৰিব লগা হৈছে। মই এতিয়াই গৈ ইয়াৰ খবৰ লৈছোঁ। শুনিছেনে? আপোনাৰ মাথা বেয়া হৈছে নেকি? নিজে মৃত্যুমুখৰ ওচৰলৈ যাবলৈ। অৰে একো নহয়, সাধাৰণ এজনী মাইকী মানুহে হয়। ই গাঁৱৰ মানুহক ভয় খুৱাই আছে। ইয়াক এতিয়াই মই শিকাই আছোঁ ৰ। মুলেনে খঙতে ঘৰৰ পৰা ওলাই চিধা সেই গছজোপা ওচৰলৈ যায় আৰু তাত চোৱেলজনী গছৰ তললৈ পিঠি কৰি শুই থকা কাৰণে মুলেনে মুখখন দেখি পোৱা নাছিলে। ঐ তই কোন হয়? ইয়াত কি কৰি আছ হা? তোৰ কাৰণে এই এলেকাৰ মানুহে নিজৰ ঘৰ এৰিব লগা হ'ল। বছ বহুত হ'ল। মই তোক ভয় নকৰোঁ। এতিয়াই তললৈ নামি আহ। কিন্তু চোৰেলজনীয়ে কোনো গুৰুত্ব নিদিলে, মনে মনে শুই থাকিল। এনেকৈয়ে তই নেমান ৰ, তোক আজি মই দেখাই আছোঁ। চাদৰ আগটোত ধৰি তললৈ টানিবলৈ ধৰিলে। এই গছজোপাত কোনো চোৰেল নাই। চোৰেলৰ ভেষত এজন প্ৰপাৰ্টি ডিলাৰ লোক আছিল। অৰে এইজনীতো মোৰ পিছতে লাগি আছে। ই মোক শেষ কৰিব এতিয়া। মোৰ কামত বাধা দিব আহিছে। অৰে মোৰ চাদৰ এৰি দে, এৰি দে। অৰে চোৰেল, তোক মই আজি এৰি নিদিওঁ। এই গছৰ পৰা তললৈ নমাইহে এৰিম। এতিয়া কি কৰোঁ? ই মোৰ সঁচা কথা গম পালে গোটেই ৰাইজক কৈ দিব। নাই, মোৰ সঁচা কথা মই জানিব দিব নহ'ব। বেগ ধৰা মানুহজনেও চাদৰখনত ধৰি ওপৰলৈ টানিবলৈ ধৰিলে। অলপ পিছত মুলেনক ওপৰলৈ টানি লৈ যায় আৰু গছৰ ওপৰলৈ গৈ মুলেনে সকলো কথা গম পালে। অৰে ই কেনেকৈ সম্ভৱ হ'ব পাৰে? তাৰ মানে তই এক বেগ ধৰা লোক হয়। সকলোকে চোৰেল হৈ ভয় আছিলি। মানুহজনে মুলেনক মুখখনত বান্ধি দিয়ে যাতে চিঞৰিব নোৱাৰে। সিফালে মুলেনক গছৰ ওপৰলৈ টানি লৈ যোৱা দেখি ৰশ্মিয়ে বৰ ভয় খালে। হে ভগৱান, এই চোৰেলেচোন মানুহজনক গছৰ ওপৰলৈ উঠাই লৈ গ'ল। মই এতিয়া কি কৰোঁ?
ৰশ্মিয়ে দৌৰি গৈ গাঁওবুঢ়াজনৰ ওচৰলৈ যায় আৰু এই বিষয়ে সকলো কথা খুলি কয়। আজিলৈকে এই চোৰেলে কাকো অনিষ্ট কৰা নাছিল। এতিয়া সেই গছজোপা কিবা নহয় কিবা এটা কৰিবই লাগিব। গাঁওবুঢ়াজনে গাঁৱৰ মানুহ কেইজনমানক লৈ সেই গছজোপাৰ ওচৰলৈ যায়। চাওক গাঁওবুঢ়া দেউতা, ইয়াতে মানুহজন থিয় হৈ আছিলে। তেতিয়াই চোৰেলে গছৰ ওপৰলৈ উঠাই লৈ গ'ল। গাঁৱৰ মানুহে গছৰ ওপৰলৈ চাই যদিও গছৰ পাত ঘন থকাৰ বাবে একো দেখা নাপালে। সিফালে গছৰ ওপৰত নকলি চোৰেল লুকাই থাকে আৰু মুলেনক গছৰ ডালত বান্ধি ৰাখে। মুলেনে চিঞৰিব চেষ্টা কৰে যদিও মুখ বান্ধি থোৱাৰ কাৰণে চিঞৰিব নোৱাৰে। চাচোন, তোৰ কাৰণে আজি কি হ'ল। ভয়তে কোনো গাঁৱৰ মানুহে ইয়ালৈ আহিবলৈ সাহস কৰা নাছিল। মোৰ আইডিয়া ঠিক কাম কৰিছিল। চব গাঁৱৰ মানুহে এই এলেকা এৰি পলাইছিল আৰু মই সিহঁতৰ মাটিখিনি কম দামত কিনিব পাৰিলোঁ হয়, কিন্তু তই চব বৰবাদ কৰি দিলি। চুপচাপ বহি থাক। এতিয়া মই কিবা এটা কৰিবই লাগিব যাতে গাঁৱৰ মানুহে ইয়াৰ পৰা পলায়। মানুহজনে স্পিকাৰত চোৰেলৰ ভয় লগা আৱাজ লগাই দিলে। আৰে মৰিলো। গাঁওবুঢ়া দেউতা, এনেকুৱা লাগিছে চোৰেলে হাৰ পালে চাগে। ইমান ভয়ংকৰ মাত। মোৰ মতে ইয়াৰ পৰা যাবগে লাগে। বল। নহ'ব, আমি অকল ভয়কে জীয়াই থাকিব নোৱাৰো। আজি চোৰেলক কিবা নহয় কিবা কৰিবই লাগিব। ৰমেন, কাম এটা কৰ, গছজোপা জুই লগাই দে। নালাগে গাঁওবুঢ়া দেউতা, যদি গছজোপা জুই লগাই দিয়ে মোৰ মানুহজন কি হ'ব? মুলেনে কেতিয়াবাই মৰিলে, এই চোৰেলে কেতিয়াবাই খালে চাগে। তাৰ বাচিবৰ কোনো চান্স নাই। অৰে মৰিলো। গাঁৱৰ মানুহে এই গছজোপাত জুই লগাব বিচাৰিছে। মই এতিয়া কি কৰোঁ? এইবোৰ কথা শুনি মুলেনে ছটফটাব ধৰিলে আৰু বেগ ধৰা মানুহজনে মুখৰ পৰা কাপোৰখন খুলি দিলে। আৰে ঐ বেগ ধৰা, আজি তই বাচি নাযাৱ। তোৰ আজি সঁচা কথা সকলোকে জনাইহে এৰিম। আৰে ঐ ভাইটি, মোৰ সঁচা কথা ক'বলৈ তেতিয়ালৈকে জীয়াই থাকিবও লাগিব। গাঁৱৰ মানুহে এই গছজোপা জুই লগাব বিচাৰিছে। ৰমেনে গছজোপা জুই লগাই দিয়ে। আৰে মৰিলো অ। ৰাইজসকল, জুই নলগাব। মই নকলি চোৰেল হয়। চোৰেলৰ ভেগ ধৰি গাঁৱৰ লোকক ভয় খুৱাই ইয়াৰ মাটিখিনি কম দামত ল'বলৈ। জুই নুমুৱাই দিয়ক সোনকালে, মৰিম এতিয়া। মৰিলো। সিহঁতৰ কথা শুনি গাঁৱৰ লোকসকলে চিন্তাত পৰে। অৰে পটককে মাতটো বদলি হ'ল যে। চোৰেলৰ মাতটো পুৰুষৰ দৰে হ'ল। এই কেনেকৈ হ'ল? গাঁওবুঢ়া দেউতা, এইটো এখেতৰ মাত হয়। কিবা এটা কৰক সোনকালে। ইয়াত কিবা নহয় কিবা এটা ৰহস্য আছে। সোনকালে জুই নুমুৱাই দে। গাঁৱৰ লোকসকলে মুলেনৰ ঘৰৰ পৰা বাল্টিত পানী লৈ জুই নুমাব ধৰিলে আৰু অলপ পিছতে জুই নুমাই থাকিল। তাৰ পাছত মুলেন আৰু ভেগ ধৰা মানুহজনে গছৰ পৰা নামি আহে। মানুহজনক চোৰেলৰ ৰূপত দেখি সকলোৱে আচৰিত হ'ল। অৰে, এইজনচোন গাঁৱৰ প্ৰপাৰ্টি ডিলাৰ মুকেশ হয়। তই এই গছজোপা চোৰেল হৈ আমাক ভয় খুৱাই আছিলি। ৰাইজসকল, মোক ক্ষমা কৰি দিয়ক। মই লোভীয়া হৈ গৈছিলোঁ। ইয়াৰ লোকক চোৰেল হৈ ভয় খুৱাই ইয়াৰ মাটিখিনি কম দামত কিনিব বিচাৰিছিলোঁ। মোক মাফ কৰি দিয়ক। গাঁওবুঢ়াজনে মুকেশক পুলিচক গতাই দিলে।